Hello everyone, মই ৰঞ্জন আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি বনাব লৈছোঁ তৰমুজৰ চৰবত। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো মই কেনেকৈ চৰবত বনাওঁ তাৰে ষ্টাৰ্ট কৰোঁ। তৰমুজ বনাবৰ কাৰণে এটা তৰমুজৰ এফাল এনেকৈ কাটি লৈছোঁ। সেইফাল মই এনেকৈ সৰু পিচ কৰি কাটি ল'লোঁ। দেখিছেনে, সৰু পিচ কৰি কাটি ল'লোঁ। এতিয়া মই মিক্সি জাৰত অলপকৈ মই গ্ৰাইণ্ড কৰি ল'ম। ইয়াত মই বেলেগ একো বস্তু ব্যৱহাৰ নকৰোঁ, অকণমান নেমু ৰস ব্যৱহাৰ দিছোঁ, অকণমান ক'লা নিমখ দিছোঁ। আপোনালোকে সোৱাদ যদি বেছি বিচাৰে তেতিয়াহ'লে চেনি দিব পাৰে। মই নামমাত্ৰা চেনি দিছোঁ, যিহেতু তৰমুজটো বহুত মিঠাই হয়। এইখিনি এতিয়া মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। দেখিছেনে, ধুনীয়াকৈ গ্ৰাইণ্ড হৈ গৈছে। এতিয়া মই ঠাণ্ডা চৰবত বনাবৰ কাৰণে ৰেডি কৰি ল'ম। ঠাণ্ডা চৰবত বনাবৰ কাৰণে মই এতিয়া ধুনীয়াকৈ গ্লাছকেইটাত আইচ দি লৈছোঁ। এনেকৈ আইচ দি লৈছোঁ। আইচ দিয়া হৈ গৈছে। এতিয়া মই চৰবতখিনি ইয়াত ধুনীয়াকৈ দি দিম। দেখিছেনে, ধুনীয়াকৈ হৈ গৈছে চৰবতখিনি। এতিয়া চৰবত ৰেডি হৈ গৈছে। এতিয়া ঠাণ্ডা চৰবত আপোনালোকে পৰিৱেশন কৰিব পাৰে। ৰেডি হৈ গৈছে। এইদৰে আপোনালোকে বনাই চাব আৰু পৰিৱেশন কৰক আৰু এনজয় কৰক।